এই ভাই তই কাৰোবাৰ লগত সম্পৰ্কত আছা নে নাই? এৰা চাই কেনেকুৱা লাগে? এৰা চাইটোতো একেবাৰে বান্দৰ যেন লাগে। रोए रोए मेरा दिल बेजुबान रोए এতিয়ালৈকে মই দম দেখাৱা নাই বুলি কৈছো। মাৰাৰ আগত তই কথা এটা শুনি লও। তোৰ বইনাক দিবি নেকি মোৰ লগত? জান কি কৰি আছ? আজি আমাৰ ঘৰত কোনো নাই নহয়, ময়ে আছো একেলাই। মাও নাই, দেউতাও নাই, দাদাও নাই। দাদা কালি গুৱাহাটী গৈছে, আজি আহিব পৰিছে, অলপ দেৰিকৈ আহিব পৰে। হ'ব দে পিছে মই এতিয়া ৰাখোঁ, অলপ দেৰিকৈ ফোন কৰিম। হয় নেকি? ঠিক আছে, মই পিছত ফোন কৰি আছোঁ তোমাক। ঠিক আছে, মই এতিয়া ঘৰত যাম। দাদা আহিব পৰা হৈছে কিজানি। দাদা তই দাদা দাদা কিবা আছে দি দিয়কচোন। বহুত দিন হ'ল খোৱা লোৱা কৰিব পৰা নাই, বহুত ভোক লাগিছে। দাদা দাদা কিবা এটা দিয়কচোন। দিল ভি পাগল তেৰে বিনা তু হে মেৰা পিয়া। জান জানো এই কথাটো অকল ছোৱালীসকলৰ বাবে। আপোনালোকে নিশ্চয় নাজানে যে ছোৱালীসকলে যেতিয়া বয়ফ্ৰেণ্ডৰ লগত কথা পাতি থাকে, মিউট যে কৰি লয়। কি কাৰণে মিউট কৰি লয় আপোনালোকে জানানে? নিশ্চয় নাজানে। আজি মই ক'ম কি কাৰণে মিউট কৰি থয়। সেই কাৰণটো হৈছে ছোৱালীবিলাকৰ সেই সময়ত বহুত জোৰকৈ পাতা লাগে। মোৰতো ভাই মাজে সময়ে মিট কৰি থৈ দিয়ে। ভাই এনেই আছো। মই এতিয়া কি কৰিব লাগে? হাগবা লাগে না মুতবা লাগে?